নমস্কাৰ প্ৰিয় বন্ধুসকল, আহক আজিৰ ভিডিঅ'ত জানি লওঁ আমি 17 জানুৱাৰী কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ আগতে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ চেনেলটো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ভিডিঅ'বিলাকো চাই থাকিবলৈ সদায় আৰু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, 17 জানুৱাৰী 2021 চনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব গৈ আছে। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে এওঁলোকে জীৱনত নানা সুখ লাভ কৰিব। ঘৰ সংসাৰত সুখ শান্তি ভাগ্য থাকিব। জীৱনৰ লগত সম্পৰ্ক মজুৰ হ'ব। স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, প্ৰণয় সকলোতে উন্নতি হোৱা দেখা যায়। দুখৰ দিশে এওঁলোকে উন্নতি লাভ কৰিব। চাবলৈ গ'লে এওঁলোকৰ আৰ্থিক অৱস্থা মজবুত হ'ব। চাকৰি ব্যৱসায় আদি শুভ হ'ব। মুঠতে চাবলৈ গ'লে সকলো দিশত তেওঁলোকে উন্নতিৰ ফল লাভ কৰিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে মেষ, কৰ্কট, বৃশ্চিক, কুম্ভ আৰু বৃষ ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 17 জানুৱাৰীত ভাগ্যৰ পৰিগণিত হৈছে আৰু তেওঁলোকৰ ভাগ্য যথেষ্ট উন্নত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।